গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ। আজি আমি আহিছোঁ পথাৰলৈ আৰু এইবিলাক হয় আমাৰ ধানৰ খেতি। এইবিলাক চাওক ধানৰ খেতি চাওক আপোনালোকে ডাঙৰ ডাঙৰ হৈছে বৰ্তমান। কেনে লাগিছে কমেণ্ট বক্সত জনাব। আৰু আমাৰ গাঁৱত আছে ইয়াত চাওক আপোনালোকে। আৰু ধানৰ খেতি কেনে লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু ধানৰ খেতিখিনি আপোনালোকে ভালকৈ চাওক। তেনেহ'লে আৰু এটা ভিডিঅ'লৈ লগ পাম। আজিৰ ভিডিঅ'টোলৈ এতিয়া সমাপ্ত কৰোঁ। ধন্যবাদ।